हेलो फ्रेंड्स, আপোনালোকৰ ঘৰত এতিয়া গৰম দিনত মাখি চবৰে ঘৰতে ওলায়। একদম ধুনীয়া টিপছ এটা দিম, মানে মাখি ঘৰৰ পৰা খেদিব পৰা। আপোনালোকে টিপছটো একদম মনোযোগ দি শুনি ল'ব আৰু ঘৰত নিজে কৰি চাব এবাৰ। আপোনালোকৰ ঘৰত মাখি য'ত পৰে আৰু পাকঘৰলৈ যাব, গৈ এটা বাতি চূণ আৰু নিমখ মিহলাই থৈ দিব। সি মিঠাই বুলি সেইটো খাবলৈ আহিব নহয়, আপুনি ৰখি লৈ চাইডত চাই থাকিব। মাখিটো যেতিয়া খাবলৈ আহিব, খাই সি এই মিঠাই বুলি খাই দিব সেই চূণ আৰু নিমখখিনি, তাত পানী পিয়াহ ধৰিব। আপুনি এটা চাব, ঘৰৰ ভিতৰত থকা যিমান পানী আছে গোটেই ঢাকোনখিনি বন্ধ কৰি থ'ব, যাতে সি পুখুৰী বা কুঁৱা পানী খাবলৈ যায়। যেতিয়া কুঁৱা বা পুখুৰী পাৰলৈ যাব, সি তাক পানীলৈ গটা মাৰি ঠেলা মাৰি দিব। ঠেলা মাৰি দিয়াৰ লগে লগে পুখুৰীত যেতিয়া পানীত পৰি যাব মাখিটো, তাৰ পাখিখন তিতি যাব। আৰু এটা কাম কৰিব লাগিব, তিতাৰ লগে লগে আপুনি বেলিটো কাপোৰ এখন দি ঢাক মাৰি দিয়ক। সি যেতিয়া জুই কাষত জ্বলি থাকিব, জুই তাপলৈ যাব, তাপ মানে জুইত সেকিবলৈ যাব পাখিকেইখন। সেকিবলৈ যাওঁতে আপুনি কি কৰিব, ছাইডত ৰখি মনে মনে ৰখি থাকিব আৰু এটা গেনেট এটা ঢুলিয়াই দিয়ক জুই কোৱাল, আৰু সি গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হ'ব আৰু সি লগে লগে মেডিকেল যাব। মেডিকেল গৈ পোৱাৰ পাছত আপুনি কাম এটা কৰিব, সেইদিনা ৰাতি মনে মনে গৈ, সিটো বহুত জখম হৈ থাকিব, মাস্ক পিন্ধি থাকিব নহয়, অক্সিজেন মাস্ক, লাহেকৈ আপুনি খুলি থৈ গুচি আহক। আৰু যদি মাখি নমৰে মোক ক'ব, মাখি মৰিবই লাগিব।